Hey guys, welcome to back to my new YouTube channel. Aro moi ahi asu aro dada ta khuti mane gaor ki naam moi man najano. To dada to koi dia mane গাঁও উখুৰা দেখাৰবাৰ পাৰ মন্দিৰ দেখাৰবাৰ চুবুৰীটো মন্দিৰটো কিমান চনত স্থাপিত হৈছে? মন্দিৰটো আপোনাৰ 1900 মোটামুটি 61 চনতে স্থাপিত হৈছিলে। তেতিয়া আপোনাৰ সৰু আছিলে মানে কাঠৰ আছিল। এতিয়া নতুনকৈ আমাৰ মোটামুটি আজি 12-13 বছৰ মান হ'ল এনেকৈ বনোৱা গৈছে। আৰু মন্দিৰটো মানে কি নাম? সেইটো কৃষ্ণ মন্দিৰে হ'ব। কৃষ্ণ মন্দিৰ হয়, দেখাৰবাৰ ৰাইজৰ নামঘৰ বুলি দিয়া যাব। এইটো আমাৰ ফলকখন দিয়া নাই, এতিয়া দিম আকৌ। তো গাইজ মই আজি মন্দিৰটো দেখুৱাম শিৱ মন্দিৰ। তো মানে কি সোণাৰ নিচিনা আপোনালোকে চাব ভিডিঅ'টো। ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এই চাওঁ আমাৰ কি বঢ়িয়া সোণাৰ মন্দিৰ নিচিনা মানে সেই আৰু এই চাওঁ কি মজা আৰু কি বঢ়িয়া মন্দিৰ ইয়াতে চাওক গাইজ আপোনালোকে চাব ভিডিঅ'টো। আৰু ইয়াতে কি বঢ়িয়া এইগিলা ইয়াতে চাওক কি ধুনীয়া মন্দিৰ আৰু ভাল লাগিছে এনেকুৱা মন্দিৰ আহি দেখবাৰ। আৰু এই চাওক কি ধুনীয়া এইগিলা মন্দিৰ পৰিস্থিতি মানে গাঁৱৰ মানুহে বনাইছে এইটো সুন্দৰভাৱে। তো মানে এইগিলাখান সেই কৰি আছে আৰু এইগিলাখান চাওক কি ধুনীয়া মন্দিৰ। Oh